হেল্ল' গাইজ, আপোনালোকে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আপোনালোকক মই এটা কথা কওঁ গাইজ, কেনেকুৱা কথা আপোনালোকে সকলোৱে জানে, জীৱনটো এটা কেনেকুৱা বস্তু হয়নে নহয়? মানে জীৱনটো কেনেকুৱা বস্তু মানে জীৱনটো এনেকুৱা বস্তু এটা, অনলি টকা পইচা ইনকাম এইবিলাকে পাছতে মানুহে দাউৰি থাকে মানে নিজৰ পেটটো আছে কাৰণে একচুৱেলি পইচাৰ কাৰণে কাম বন কৰিব লগা হৈ যায়। এইটো কাৰণে পইচা বিচাৰিব নালাগে, কাম কৰিলে পইচা পায়। নিজৰ আনকি এনেকুৱা হৈ গৈছে সময় সীমিত নোহোৱা হৈ গৈছে নিজৰ ঘৰখনত থাকিবলৈ, 1 মিনিট ৰেষ্ট কৰিবলৈ বা 1 ঘণ্টা ঘৰখনৰ লগত থাকিবলৈ এনেকুৱা হৈ যায়। কিছুমান মানুহৰ টাইম টেবুলে নাই, কিন্তু মানুহৰ জীৱনটোত কেনেকুৱা গাইছে চব কিন্তু পইচাই কামাই থাকে। কিন্তু এটা কথা কওঁ মই তাৰ লগত, কিন্তু পইচা কামাই কিন্তু সকলো ঘৰ বিল্ডিং গাড়ী সকলো কৰি লয়, কিন্তু মৰিবৰ দিনাখনে গাইজ এটা কথা আপোনালোকে ভাবেনে, মৰিবৰ দিনাখনে আপোনালোকে কি পইচা গাড়ী বিল্ডিং ঘৰৰ লগত লৈ যায় নেকি? গাইজ আকৌ নিব নোৱাৰে। আৰু গাইজ মই আপোনালোকক এটা কথা কৈ দিওঁ, কেনেকুৱা জানানে? সেই কথাটো এই মৰাৰ দিনা যিখন কাফন আছে একচুৱেলি সেই কাফনখনত পকেট নাই। আপোনালোকে গম পায় নে নাপায় মই কৈ দিলোঁ, কাফনখনত পকেট নাই। সেই কাফনখনৰ পকেটত আপোনালোকে পইচা ভৰাই নিব নোৱাৰে, আকৌ কৰিব নোৱাৰে। যেনেকুৱা আপোনালোকে জন্ম হোৱাৰ লগে লগে লেংটা হৈ আমি জন্ম হ'ব লাগে, তাৰপাছত আমাক এখন যিকোনো কাপোৰেৰে আমাক লৈ আহে, সেনেকুৱা টাইপৰে আমাৰ মৃত্যুৰ দিনা সেনেকুৱা হয়। মানুহে কৈছে জীৱনটো কেনে ভয়ানক, কোনো মুহূৰ্তত কোনেও ধৰিব নোৱাৰে। তাৰমানে ভয়ানক দৃশ্য। মই ক'লোঁ কি আপোনালোক যে 1 মিনিট ৰেষ্ট কৰিব নোৱাৰি, নিজৰ ল'ৰা ছোৱালীৰ লগত ভালদৰে সুখৰ কথা মেল পাতিব নোৱাৰি, যাতে আমাৰ জীৱনটো কেনেকুৱা জীৱন, আচৰিত জীৱন। ঘৰত 1 মিনিট ৰেষ্ট ল'ব নোৱাৰোঁ আমি সকলো মানুহে, কেনেকুৱা জীৱন। তেনেকুৱা এতিয়া মই আপোনালোক সকলো কথাই কৈ দিলোঁ, কেনেকুৱা ডেঞ্জাৰ কথা বা যেনেকুৱা আমাৰ মৃত্যু বিবাহ জন্ম এই বস্তুকেইটাও কোনো গম নাপায়, সেনেকুৱা হৈ গৈছে মানুহৰ। মৃত্যু বিবাহ জন্ম মানুহৰ যেনেকৈ গম নাপায়, এতিয়া মানুহবিলাকক সেনেকুৱা হৈ গৈছে। সময়টো এনেকুৱা হৈ গৈছে গম নাপায়, সময় নাই। ৰাতি 9-10টালৈকে পাৰিলে কাম কৰি থাকিব, কিন্তু এনেকুৱা হৈছে সময় সীমিত নাই, কাৰো তাত যাব নোৱাৰে, আলহী অতিথিতো যাব নোৱাৰে। আৰু আগতে গাইজ এনেকুৱা হৈ গৈছিল, আলহী অতিথিত এনেকুৱা হৈ নিজৰ বাইদেউ ভিনদেউ তাত নগ'লে মানুহ থাকিব নোৱাৰিছিল, বা চিঠি এখন পঠিয়াইছিল। যেতিয়াৰ পৰা গাইজ মোবাইল ওলাই গ'ল ন, তেতিয়াৰ পৰা মানুহৰ মৰম ভালটো সকলো কমি গ'ল। কিয়? কাৰণ মোবাইলটো ওলোৱাৰ পাছত মানে কেনেকুৱা ফোনটো কৰিলে, বাইদেউ ভালে আছে, ভাগিনত ভালে আছে, মই ভালে আছোঁ, বাছ ইমানটি খবৰ উঠিলে বাছ কাম চেছ হৈ গ'ল। কিন্তু আগতে তেনেকুৱা নাছিল, চিঠি পঠিয়াইছিল, তাৰিখত হিচাপত চিঠি লিখি পঠিয়াইছিল সকলো ঘৰলৈ। তাৰপিছত মানুহৰ গৈছিল, বাইদেৱে হওক ভিনদেউৱে হওক মামাহঁতৰ ঘৰতে এনেকৈ এনেকুৱা গৈছিল। বহুত দিনৰ মূৰত মৰম মহব্বতটো বহুত আছিল, কিন্তু এতিয়া সেইটো নাই। মানুহৰ মৰম মহব্বতটো বিশেষকৈ নোহোৱা হৈ গৈছে, চব নোহোৱা হৈ গৈছে। বিশেষকৈ অকল সময় সীমিত নহয়, সকলো বস্তুৱেই নোহোৱা হৈ গৈছে, টাইম টেবুল নোহোৱা হৈ গৈছে, মানুহৰ নোহোৱা হৈ গৈছে। যেনেকুৱা মানুহে কৈছে জন্ম মৃত্যু বিভাগ কোনো গম নাপায়, কোন মুহূৰ্তত কি হৈ যায়, সকলো বস্তু এতিয়া সেনেকুৱা হৈ গৈছে।